মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ ওচৰলৈ আকৌ নতুন এটি পাঠ লৈ আহিছোঁ। আজি পাঠটি হৈছে তোমালোক BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ অসমীয়া গুৰু ষণ্মাসিক বিষয়ৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে বনাইছোঁ আজি এই পাঠটি। আৰু তোমালোকৰ আজি এই পাঠটিৰ জৰিয়তে তোমালোকক আজি নতুন আমি বিভাগলৈ স্বাগতম জনাইছোঁ, যিহেতু তোমালোকক আমি এতিয়ালৈকে সন্মুখত লগ পোৱা নাই, আমি আনুষ্ঠানিকভাৱে লগ পোৱা নাই। গতিকে আজি তোমালোকক এই পাঠটিৰ জৰিয়তে তোমালোকৰ লগত পৰিচয় হ'বলৈ বিচাৰিছোঁ, বা তোমালোকক আজি তোমালোকৰ যিখন পাঠ্য পঢ়িব লাগিব আমাৰ মেজৰ বিষয়ত, তাৰ প্ৰথম কাকতখনৰ প্ৰথম ইউনিটৰ তোমালোকৰ এটি বিষয় লৈ আজি তোমালোকৰ ওচৰলৈ আহিছোঁ। আৰু এই বিষয়টি হৈছে প্ৰাক-শংকৰী যুগ। আৰু এই প্ৰাক-শংকৰী যুগ বুলিলে কি বুজা যায়, বা প্ৰাক-শংকৰী যুগত কি হৈছিলে, বা এই সময়ত প্ৰাক-শংকৰী যুগত কেইগৰাকী কবি আছিলে, বা তেওঁলোকৰ সাহিত্য কি আছিলে, সেই বিষয়ে আজি থুলমূলকৈ তোমালোকক এটি ধাৰণা জনাম। গতিকে তোমালোকে মনোযোগেৰে পাঠটি গ্ৰহণ কৰিবা বুলি মোৰ বিশ্বাস। এতিয়া আহিছোঁ আমি প্ৰাক-শংকৰী যুগ বুলিলেনো আমি কি বুজো, বা কোনখিনি সময়ক আমি প্ৰাক-শংকৰী যুগ বুলি ক'ব পাৰোঁ। তোমালোকক মই চিম্পুলকৈ বা সাধাৰণভাৱে এটা কথা বুজাবলৈ ওলাইছোঁ, যাতে তোমালোকৰ এই যুগটোৰ বিষয়ে ধাৰণা এটা হয়। প্ৰথম কথাটো হ'ল, তোমালোকে শংকৰদেৱ, আমাৰ ধৰ্ম প্ৰচাৰক শংকৰদেৱৰ, শ্ৰীমন্ত শংকৰদেৱক সকলোৱে চিনি পোৱা, বা তেওঁৰ বিষয়ে তোমালোকে ইতিমধ্যে পঢ়িও আহিছা আগৰ শ্ৰেণীবোৰত। গতিকে তোমালোকে যিহেতু শংকৰদেৱক জানা, বা তোমালোকে শংকৰদেৱৰ সাহিত্যৰাজিৰ বিষয়ে জানা, তেওঁ যে আমাৰ ধৰ্ম প্ৰচাৰক আছিলে সেইখিনি জানা, গতিকে তেওঁৰ বিষয়ে কৈ মই এই যুগটোৰ আৰম্ভণি কৰিবলৈ ওলাইছোঁ। গতিকে মই সাধাৰণভাৱে তোমালোকক ক'বলৈ ওলাইছোঁ, যিহেতু তোমালোকে শংকৰদেৱ আমাৰ গুৰু হিচাপে চিনি পোৱা, বা যুগনায়ক হিচাপে চিনি পোৱা, গতিকে তেখেতক প্ৰমুখ্য কৰি আমাৰ কি কৰা হৈছিলে, যে সমালোচকসকলে আমাৰ যুগক তিনিটা ভাগত বিভাজন কৰিছিলে, মধ্যযুগটোক। গতিকে এই মধ্যযুগটোৰ আকৌ তিনিটা ভাগত বিভাজন কৰিছিলে, আৰু এই যুগ তিনিটাক আমি এনেধৰণে, যিহেতু শংকৰদেৱক আমি যুগনায়ক বুলি বিভূষিত কৰিছোঁ, বা ধৰ্মপ্ৰচাৰক বুলি বিভূষিত কৰিছোঁ, গতিকে তেওঁৰ নামেৰেই নামাকৰণ কৰিছিলে। গতিকে তেওঁৰ নামাকৰে নামাকৰণ কৰা, তেওঁৰ আগৰ, অৰ্থাৎ তেওঁৰ সৃষ্টি হোৱা সাহিত্যৰাজি সৃষ্টি কৰাৰ আগৰ যিখিনি সাহিত্য সৃষ্টি হৈছিলে, সেই সময়খিনিকে আমি তোমালোকক যিটো আজি পাঠ পঢ়াবলৈ গৈছোঁ, সেই প্ৰাক-শংকৰী যুগ বোলে। গতিকে আমি শংকৰদেৱৰ আগৰ যুগটোক প্ৰাক-শংকৰী যুগ বুলি ক'লোঁ। তাৰ পিছৰ যুগটো শংকৰদেৱ নিজেই আৱিৰ্ভাৱ হৈছিলে, গতিকে এইটো শংকৰী যুগ। আৰু শংকৰদেৱৰ পিছৰ যুগটো, অৰ্থাৎ শংকৰদেৱৰ মৃত্যুৰ পিছত যিসকল তেওঁৰ উত্তৰসূৰীয়ে কাম কৰিছিলে বা সাহিত্য সৃষ্টি কৰিছিলে, সেই যুগটোক আমি উত্তৰ শংকৰী যুগ বুলি ক'লোঁ। গতিকে এই তিনিটা যুগক আমি নামাকৰণ কৰিছোঁ, শংকৰদেৱৰ নামেৰে নামাকৰণ কৰা হৈছে। গতিকে প্ৰথম যুগটো, শংকৰদেৱ আৱিৰ্ভাৱ হোৱাৰ আগৰ যিটো যুগ, সেই যুগটোকে আমি প্ৰাক-শংকৰী যুগ বুলি কৈছোঁ। আৰু এই যুগটোৰ বিষয়ে আজি তোমালোকক মই সাধাৰণভাৱে থুলমূলভাৱে ধাৰণা এটা দিম। এতিয়া ক'বলৈ ওলাইছোঁ, তোমালোকে যিহেতু এইবাৰ প্ৰথম ষান্মাসিকত অসমীয়া গুৰু পাঠ্যক্ৰমত নামভৰ্তি কৰিছা, গতিকে তোমালোকৰ এখন হাত পুথি আছে। সেই হাত পুথিখন হৈছে অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত। আৰু এই সমীক্ষাত্মক ইতিবৃত্তৰ লেখক হৈছে সত্যেন্দ্ৰনাথ শৰ্মা। আৰু এই সত্যেন্দ্ৰনাথ শৰ্মাই এই আমাৰ যি যুগ বিভাজন, অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ যি যুগ বিভাজন, এই যুগ বিভাজনক তেওঁ আৰম্ভণিতেই তিনিটা যুগেৰে যুগ বিভাজন কৰিছে। সমগ্ৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী দেই, এইটো নিৰ্দিষ্ট, এইটো মই যিটো তোমালোকক ক'লোঁ, এইটো মধ্যযুগৰ বিষয়ে ক'লোঁ। গতিকে সমগ্ৰ সাহিত্যৰ যুগ বিভাজন তেওঁ তিনিটা যুগৰ দ্বাৰা কৰিছে: আদি যুগ, মধ্যযুগ আৰু আধুনিক যুগ। সাধাৰণভাৱে তেওঁ এই তিনিটা যুগ বিভাজন কৰিছে। আৰু এই তিনিটা যুগৰ বিভাজনৰ ভিতৰত যিটো মধ্যযুগ, আদি যুগটো হৈছে আমাৰ মৌখিক সাহিত্য। তাৰ বিষয়ে তোমালোকক মই বেলেগ এটা শ্ৰেণীত ক'ম। আদি যুগৰ সৃষ্টিসমূহ আমাৰ মুখে মুখে প্ৰচলন আছিলে, গতিকে সেই যুগটোৰ সাহিত্যসমূহ আমি চৰ্যাপদ বা বিয়ানাম, বিহুগীত এইবোৰক ধৰিব পাৰোঁ আদি যুগৰ সাহিত্যখিনি। গতিকে মধ্যযুগ, আদি যুগটো সেইখিনি গ'ল। মধ্যযুগটো মই তোমালোকক যি তিনিটা বিভাজন কৰি দিলোঁ, প্ৰাক-শংকৰী যুগ, শংকৰী যুগ আৰু উত্তৰ শংকৰী যুগ, এই তিনিটা যুগৰ বিভাজন এই মধ্যযুগত পৰিছে। আৰু আধুনিক যুগটোতো আমি গমেই পাওঁ, আধুনিক সময়ৰ আমাৰ যিখিনি যুগৰ বিভাজন হৈছে সেইখিনি থুলমূলভাৱে তোমালোকে জানা, বা তোমালোকক পৰৱৰ্তী সময়ত জনাম। গতিকে এই মধ্যযুগৰ যি তিনিটা বিভাজন, আকৌ শাখা, উপশাখা, সেই উপশাখাকে আমি
প্ৰথমটোক প্ৰাশংকৰী যুগ বুলি ক'লো, দ্বিতীয়টোক আমি শংকৰী যুগ বুলি ক'লো আৰু তৃতীয়টোক আমি উত্তৰ শংকৰী যুগ বুলি ক'লো। আৰু তোমালোকক সাধাৰণভাৱে বুজোৱাৰ উদ্দেশ্যে মই শংকৰদেৱৰ প্ৰসংগত আনি এই যুগকেইটাৰ নামাকৰণ কৰি দিছো। গতিকে এই প্ৰাশংকৰী যুগৰ সময়খিনি কি আছিলে, কোনখিনি সময়ক আমি নিৰ্দিষ্টভাৱে প্ৰাশংকৰী যুগ বুলি ক'ব পাৰো, সেইখিনি মই এতিয়া তোমালোকক ক'ম। যে খ্ৰীষ্টীয় চতুৰ্দশ শতিকাৰ পৰা ষষ্ঠদশ শতিকাৰ আৰম্ভণিৰ যিখিনি সময়, অৰ্থাৎ আমাৰ শংকৰদেৱৰ আগৰ সময়খিনি, সেই সময়খিনিক আমি কি যুগ বুলি নামাকৰণ কৰিছো, প্ৰাশংকৰী যুগ বুলি নামাকৰণ কৰিছো। অৰ্থাৎ বেছি সময় নহয়, খ্ৰীষ্টীয় 14দশ শতিকাৰ পৰা ষষ্ঠদশ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাকহে আমি প্ৰাশংকৰী যুগ বুলি কওঁ। আৰু এই সময়খিনিতে যি কেইগৰাকী সাহিত্যিকে বা যি কেইগৰাকী আমাৰ কবিয়ে তেওঁলোকৰ সাহিত্য ৰচনা কৰিছিলে, সেই যুগৰ সাহিত্যখিনিকে আমি প্ৰাশংকৰী যুগৰ সাহিত্য বুলি কওঁ। গতিকে এই সময়খিনিকে আমি প্ৰাশংকৰী যুগ বুলি ক'লো। আৰু মই তোমালোকক কৈছোৱে যে শংকৰদেৱৰ আগৰ সময়খিনিক সাধাৰণভাৱে প্ৰাশংকৰী যুগ বুলি ক'ব পাৰি। এতিয়া আহিছো আমি এই প্ৰাশংকৰী যুগৰ যিখিনি সময় মই তোমালোকক ক'লো, এই সময়খিনিত কেইগৰাকী কবি আছিলে বা তেওঁলোকে কি সৃষ্টি কৰিছিলে। সাধাৰণভাৱে মই এতিয়া তোমালোকক কওঁ, চাবা যে প্ৰাশংকৰী যুগৰ সাহিত্য সৃষ্টি কৰি অসমীয়া সাহিত্যক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা কবি কেইগৰাকী হ'ল, অৰ্থাৎ এই সময়ত যিখিনি মই তোমালোকক ক'লো সময়সীমাখিনি প্ৰাশংকৰী যুগৰ, এই সময়সীমাখিনিত আমাৰ মূলতঃ 5 গৰাকী কবিয়ে সাহিত্য সৃষ্টি কৰিছিলে। আৰু সেই 5 গৰাকী কবিক মই তোমালোকক ইয়াতে ক্ৰম অনুসৰি দিছো, তোমালোকেও এই ক্ৰম অনুসৰিয়ে মনত ৰাখিবা, তেতিয়া সুবিধা হয়। প্ৰথম গৰাকী কবি হৈছে হেম সৰস্বতী, দ্বিতীয় গৰাকী হৈছে কবিৰত্ন সৰস্বতী, তৃতীয় গৰাকী ৰুদ্ৰকন্দলী, চতুৰ্থ গৰাকী হৰিবৰ বিপ্ৰ, আৰু একেবাৰে মই ইয়াতে নাম্বাৰিংখিনি ভুল হৈ আছে, পঞ্চম গৰাকী কবি হৈছে মাধৱ কন্দলী। গতিকে 5 গৰাকী কবি আছিলে এই সময়খিনিত আমাৰ। আৰু এই 5 গৰাকী কবিয়ে তেওঁলোকৰ সাহিত্য সৃষ্টিৰ জৰিয়তে প্ৰাশংকৰী যুগৰ সাহিত্যৰ আমাৰ যিবোৰ বৈশিষ্ট্য আছে সেইবোৰ প্ৰকাশ কৰিছিলে। সেইবোৰ মই তোমালোকক এটা বেলেগ শ্ৰেণীত দেখুৱাই দিম বা তোমালোকক পাঠ এটি ল'ম। গতিকে আজি আমি সাধাৰণভাৱে প্ৰাশংকৰী যুগ বুলি কোনখিনি সময়ক কওঁ নিৰ্দিষ্টকৈ, আৰু এই সময়খিনিত কেইগৰাকী কবি আছিলে বা তেওঁলোক কোন কোন আছিলে, তেওঁলোকৰ নাম কি কি, এইখিনি তোমালোকক ক'লো। আৰু তেওঁলোকে কি লিখিছিলে, সাধাৰণভাৱে মই তেওঁলোকৰ সাহিত্যৰাজিৰ বিষয়ে আজি মই ইয়াতে ক'বলৈ নাযাওঁ, সেইটো বেলেগ এটা ক্লাছত তোমালোকক মই শ্ৰেণীত তোমালোকক বুজাই দিম। আজি মই তোমালোকক এই 5 গৰাকী কবিয়ে কি লিখিছিলে বা তেওঁলোকে কি এই সময়ত অসমীয়া সাহিত্যলৈ তেওঁলোকে অৱদান দিছিলে সেইখিনি ক'বলৈ বিচাৰিছো থুলমূলকে। চতুৰ্দশ শতিকাত উদ্ভৱ হোৱা প্ৰাশংকৰী যুগৰ সাহিত্যৰ এক বৈচিত্ৰ্যময় ৰূপ দেখিবলৈ পোৱা যায়। আৰু এই সময়খিনিত গীত, পদ, কাব্য, নাট, আখ্যান, উপাখ্যান আদিয়ে এই যুগটোক এক বৈচিত্ৰ্যময় ৰূপ প্ৰদান কৰিছে। গতিকে আমি থুলমূলভাৱে প্ৰাশংকৰী যুগৰ কবিসকলে যে এই সময়ত কি কি ৰচনা কৰিছিলে, গীত, পদ আদি ৰচনা কৰিছিলে, কাব্যও ৰচনা কৰিছিলে, নাট, আখ্যান, উপাখ্যান আদি এই ৰচনা কৰিছিলে। আৰু এই সমগ্ৰ সাহিত্যৰ জৰিয়তে তেওঁলোকে প্ৰাশংকৰী যুগটোৰ এটা নতুন ৰূপ এটা দিছিলে বা বৈচিত্ৰ্যময় ৰূপ এটা প্ৰদান কৰিছিলে। গতিকে থুলমূলভাৱে আজি তোমালোকক এইখিনিয়ে বুজালো যে প্ৰাশংকৰী যুগ বুলিলে আমি কোন সময়খিনিক বুজো বা প্ৰাশংকৰী যুগ বুলি আমি সাধাৰণভাৱে কোনখিনি সময়ক কওঁ। মই ক'লোৱে যে শংকৰদেৱৰ তোমালোকে মনত ৰাখিবা সেইটো কথা, শংকৰদেৱৰ আগৰ যুগটোক আমি প্ৰাশংকৰী যুগ বুলি কওঁ। গতিকে শংকৰদেৱ আৱিৰ্ভাৱ হোৱা বা শংকৰদেৱৰ সাহিত্য সৃষ্টি হোৱাৰ আগৰ যিখিনি সাহিত্য আছিলে সেইখিনিকে প্ৰাশংকৰী যুগ বুলি নামাকৰণ কৰা হৈছে। আৰু এই সময়ত 5 গৰাকী কবি আছিলে, তোমালোকে চিৰিয়েলি মনত কৰিবা। আৰু সেই 5 গৰাকী কবিয়ে কি কৰিছিলে, এই যুগটোক প্ৰাশংকৰী যুগটোক এটা নতুন ৰূপ প্ৰদান কৰিছিলে। আজিলে তোমালোকৰ প্ৰাশংকৰী যুগৰ বিষয়ে অকমান থুলমূল ধাৰণা এটা দিলো। পৰৱৰ্তী সময়ত তোমালোকৰ এই 5 গৰাকী কবিয়ে কেনেধৰণে তেওঁলোকৰ সাহিত্যৰাজিৰ দ্বাৰা অসমীয়া সাহিত্যক নতুন দিশলৈ আগবঢ়াই লৈ গৈছিল বা পৰৱৰ্তী কবিসকলৰ এটা চিন স্বৰূপে তেওঁলোকে আদৰ্শ স্বৰূপে গঢ়ি তুলিছিলে বা কি কি হৈছিলে, এই যুগৰ বৈশিষ্ট্য কি, এই যুগৰ কিছুমান বৈশিষ্ট্য আছে, সেই বৈশিষ্ট্যসমূহনো কি, সেই সকলোবোৰ সামৰি তোমালোকক আকৌ আহিম মই নতুন এটা ক্লাছ লৈ। আজি তোমালোকক থুলমূল ধাৰণা এটা দিলো প্ৰাশংকৰী যুগৰ বিষয়ে। এইখিনি আছিল আজি পাঠটিৰ তোমালোকৰ ক'ব লগা। গতিকে ধন্যবাদ।